কৰিবলৈ এটা কাৰণে বাধ্য হৈছোঁ। নুমলীগড়ৰ খুন্দাঘাট দিনক দিনে গুণ্ডাৰাজ বাঢ়ি গৈছে। শ্ৰমিকৰ ওপৰত দাদাগিৰি চলিছে, স্থানীয় যুৱকৰ ওপৰত দাদাগিৰি চলিছে। আৰু এই ক্ষেত্ৰত যোৱা কালি নুমলীগড় খুন্দাঘাট খাউন নামৰ এজন ব্যক্তিক কোম্পানীত এই ভেৰণীয়া গুণ্ডা আমাৰ শ্ৰমিকক দাদাগিৰি কৰিছে, দম দিছে। আমাৰ শ্ৰমিকক কৈছে যে তেওঁলোকক যিটো উদ্দেশ্য আছিল, উদ্দেশ্যটো হ'ল কি তেওঁলোকক শ্বৰ্ট পে'মেণ্ট দিছিলে। শ্বৰ্ট পে'মেণ্টৰ ক্ষেত্ৰত আমাৰ শ্ৰমিকজনে আমাৰ ইউনিয়নৰ ওচৰত গোচৰ তৰাত তেখেতে কৈছে যে তহঁতি ইউনিয়নৰ ওচৰত গৈছ, আমাৰ ওচৰত কিয় কথা নাপালি, আজিৰ পৰা তহঁতি ডিউটি নকৰিবি আৰু কাইলৈ তহঁতক গেটৰ মুখত চাই ল'ম, তহঁতি বৰলা চুট খুলি আহিবি, কেইটা গোলাঘাটৰ হিৰ' আছ কৈছে। আৰু এই ক্ষেত্ৰত আমি কোনো পৰ্যায় মানি ল'ব নোৱাৰোঁ। নুমলীগড় খুন্দাঘাট 93 চনৰ পৰা আমি গোলাঘাটবাসী ৰাইজে ইয়াত আছোঁ আৰু ইয়াত অসমীয়া যুৱকে কাম কৰি আছে। ইয়াত কাৰো দাদাগিৰি শুনিব নাই। আৰু নুমলীগড় খুন্দাঘাট আজি এক্সপানশ্যন বাহিনী গোলাঘাট জিলাবাসী আজি ভুক্তভোগী হৈছে। ইয়াত আমি পলিউশ্যন খাইছোঁ, প্ৰদূষণৰ পৰা বিভিন্ন সমস্যা হৈছে। সেই সমস্যাৰ মাজত আমি নুমলীগড় খুন্দাঘাট সুৰক্ষিত কৰি ৰাখিছোঁ। আৰু লগতে আপোনালোকে জানে যে হাতীমানৰ সংঘাতৰ সময়তো নুমলীগড় খুন্দাঘাট আজি ৰজাবাৰী লেখীয়া জেগাৰ মানুহে মাটি দান কৰিছে খুন্দাঘাট জীয়াই ৰখাৰ স্বাৰ্থত। এই ক্ষেত্ৰত আমি এই গুণ্ডা বাহিনীক ক'ব বিচাৰিছোঁ যে নুমলীগড় খুন্দাঘাট কৰ্তৃপক্ষই এটা জন্মলগ্নৰ পৰা কাম কৰি আহিছে যে বিভিন্ন সময়ত শ্ৰমিক নেতাসকলক, শ্ৰমিকসকলক, স্থানীয় যুৱকসকলক ভেৰণীয়া গুণ্ডালাই লগাই ডমিনেট পলিচি চলাই আহিছিলে। আৰু এই ডমিনেট আমি কোনো কাৰণতে মানিব নোৱাৰোঁ। শ্ৰমিকৰ ওপৰত হাত উঠালে কিন্তু আমি বাধ্য হ'ম। উত্তৰ পূৰ্বাঞ্চল জাগি উঠিব, সৰ্বভাৰতীয় বিশ্ব শ্ৰমিক জাগি উঠিব। এই কথাটো তেখেতক জনাৰ প্ৰয়োজন আছিল। আজি আমি এই মঞ্চত গোলাঘাটবাসী হিচাপে লাজ পাইছোঁ এটা কাৰণে, আজি গুৱাহাটীৰ পৰা এজন যুৱকে আমাক দম দি যাব, আমি চকুমুটি বহি থাকিম ইয়াত, এইটো কোৱাহানি সহ্য কৰা নহয়। আৰু সেইকাৰণে আজি দল সংগঠন আজি দেখিছে আপোনালোকে, ইয়াত কোনো দল নাই, সংগঠন নাই। আমি স্থানীয় যুৱক, গোলাঘাট জিলাৰ যুৱকসকল আজি ইয়াত একত্ৰিত হৈছে এটা কাৰণে, যাতে নুমলীগড় খুন্দাঘাটটো আমাৰ স্বাভিমান জড়িত হৈছে, আমাৰ আৱেগ আছে, ইয়াত অনুভূতি আমাৰ জড়িত হৈছে। আমি এই অনুষ্ঠানটোক সুৰক্ষিত কৰাৰ স্বাৰ্থ আমাৰ দায়িত্ব আছে। সেই ক্ষেত্ৰত নুমলীগড় আঘাত নোহোৱাকৈ যাতে এক্সপানশ্যন প্ৰজেক্ট হ'বলৈ দিয়ে, তাৰ কাৰণে খুন্দাঘাট কৰ্তৃপক্ষক আমি দাবী উত্থাপন কৰিছোঁ। আৰু খুন্দাঘাট কৰ্তৃপক্ষক সকিয়াই দিয়া হৈছে এই গুণ্ডা বাহিনীবিলাক খুন্দাঘাট কৰ্তৃপক্ষ তৎকালে নুমলীগড়ৰ পৰা বাহিৰ কৰি দিয়ক, নহ'লে অনাগত দিনত শ্ৰমিকসকলে তীব্ৰ গণ আন্দোলন কৰিবলৈ বাধ্য হ'ব। কিন্তু